নমস্কাৰ, মই দিব্যাত্ৰেয়। ডিগবৈ মহিলা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ অস্থায়ীভাৱে কৰ্মৰত মহিলা কৰ্মচাৰী গোলাইৰ বাসিন্দা মৌচুমী গগৈ ডিগবৈ মহিলা মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ অস্থায়ীভাৱে 12 বছৰৰ পৰা কৰ্মৰত আছিল। আজি আবেলি প্ৰায় 4 বজাত মহাবিদ্যালয়খনত কৰ্ম কৰি থকা অৱস্থাত উশাহ লোৱাত অসুবিধা হোৱাৰ বাবে অচেতন হৈ পৰে। মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ডিগবৈ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে মৃত্যু হৈছে বুলি জানিব দিয়ে। মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই সাংবাদিকক জনায় যে প্ৰায় কেইমাহমান ধৰি তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। আজি মহাবিদ্যালয়খনত ছাত্ৰী একতা সভাৰ নিৰ্বাচনো চলি আছিল। সন্ধিয়া প্ৰায় 5:30 বজাত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ কথাও আছিল, কিন্তু মহাবিদ্যালয়খনত এতিয়া শোকৰ ছাঁ নামি আহিছে। ৰাতিপুৱা মই লগ পাইছিলোঁ, ধুনীয়াকৈ তাই গৈছে, ব্ৰেকফাষ্ট খাবলৈ যাম বুলি মোক কৈ থৈ গৈছে, খাবলৈও গ'ল। তাৰপিছত মই লাইব্ৰেৰীত যেতিয়া গৈছোঁ দেখিছোঁ তাইক মানে তাই উশাহ ল'বলৈ দিগদাৰ হৈছে। তাৰমানে আমাৰ ছোৱালীখিনিক মই কৈছোঁ বেছি টেষ্ট হৈছে তাৰমানে যাতে তাই উশাহটো ল'ব পাৰে, আৰু লগে লগে মানে আমি কি কৰিছোঁ হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিছোঁ। হস্পিটেল পাইছিলেগৈ, তাত গৈ অক্সিজেনো দিলে, কিন্তু আমি তাইক হেৰুৱালোঁ। আজি অতি দুখ পাইছোঁ আৰু কি ক'ম ইয়াতকৈ। আৰু তাই কামখিনি কৰি গৈছিলে নিয়াৰিকৈ, কলেজৰ যিখিনি আছে 12 চনতে তাই জইন কৰিছিলে, আৰু আত্মাৰ শান্তি